Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সব ভালে আছে। আজি এনেকুৱা এটা ইন্টাৰেষ্টিং ভিডিও হ'বলৈ গৈ আছে আপোনালোকৰ পথাৰৰ মাজত কঠিয়া নিয়া হেনেকৈ কৈ কিবা কিবি। বলো ভিডিওটো হেকলকে চাই দিব, তামাম ইন্টাৰেষ্টিং হ'ব। বলো ভিডিওটো আৰম্ভ কৰোঁ। এখন চক কি ধুনীয়া। এইফালে চক। একদম জুই লাগিছে চক স্কাই। তাৰপিছত এইপিনে কঠিয়া নিবৰ বাবে কুচু লৈ আহিছে। এইটো এটা পুখুৰী। তাৰপিছত এইপিনে এটা পুখুৰী। তাৰপিছত এইপিনে ভুই ৰৈ উঠিছে আজি স্কাইখন। তাৰপিছত এই বগলী বাইদেউ আহি পেলাই চক। সেইযোৰ বগলী বাইদেউ। অ হেল্ল' হাই উই হেভ চিগল বে। আমাৰ পিনে মতা মানুহ ৰৈ আপোনালোকে চাব পাৰে। কিছুমান জেগাতো অকল মাইকী মানুহ ৰৈ চাই ৰং জীৱন লাহেকৈ অকণমান দূৰ আছে, বেছি দূৰ নাই। তাৰপৰা আকৌ কঠীয়া নিব লাগিব বুলি কৈছিলে। কঠীয়া নিম চাই থাকক ভিডিঅ'টো। কঠীয়া ৰুই আছে দেখিব পাৰে। এইপিনে কঠীয়া ৰুবলৈ হেৰি কৰি আছে। এইফালে চব নকয় নকয় যাব এইফালে দেখিছে সেইটো এইবোৰ চব ৰোৱনী। এইজনী বৌ, এই প্ৰথমজনী, মাজুজনী মা আৰু থাৰ্ডজনী খুইদেউ ৰুই আছে। এইপিনে চব এইপিনে ৰক ৰক এইপিনে এজনী মা ৰুই আছে। ও ভাই সাহ इसका ভিউ চক আপোনালোকে দেখিছে না। ও ভাই সাহ এইখন দেখিছে না আপোনালোকে। সেইখন এইপিনে এইডোখৰ ৰুই আছে। তাৰপিছত এইখন এই BEd কলেজ বনি আছে আপোনালোকৰ। আৰু 2-3 বছৰ পাছত সেই BEd কলেজখনত পঢ়িবলৈ মন থাকিলে আপোনালোকে আহিব পাৰিব। ভিডিঅ'টো মাধ্যমে আপোনালোকক মই দেখুৱাই দিছোঁ। এইবোৰ আমাৰ ইয়াত তুমি চালে জানা পলাখে উহে এখাৰি মাততে অমানি খাও নামে। গাইজ ভিডিঅ' ইমান আছিল। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব।